ইনষ্টাগ্ৰামত কি বুলি আছে ইনষ্টাগ্ৰামত ভাস্কৰ কাকতি ইনষ্টাগ্ৰামত আছে এই পুৰা ৰিল দি থাকে ফলো কৰি দিবচোন এবাৰ টিতে দিছোন দিয়া নাই গোৱাত আৰু আমি এতিয়া আছোঁ পথাৰত মানে দাদাহঁতৰ পথাৰ চাব আহিলোঁ গাঁৱৰ পৰিৱেশ ভাল লগা পৰিৱেশ এইয়া নামি গ'ল মাছ ধৰিব বোলে মনে আমাৰে নামিব মন আছিলে আমি গা চা ধুই ৰেডি হ'লোঁ এতিয়া আৰু নামিব মুড নাই তাক ক'লোঁ তুমিয়ে নামা জোৰ কৰি নমাই দিছোঁ এতিয়া কি মাছ ধৰিব আৰু মাছ ধৰি আনবা দেই আৰু এইফালে আমাৰ দাদা আহি আছে জপংকে অঁ নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ এনে এতিয়া নতুন ভিডিঅ'লৈ আৰু আমি আজি গৈ আছোঁ বগামাটি আমি ৰঙিয়া গান্ধীবাৰীত আছিলোঁ এয়া দাদাহঁতৰ ঘৰত আছিলোঁ আৰু এতিয়া ইয়াৰ পৰা আমি গৈ আছোঁ বগামাটি আহক তাত গৈ লগ পাই আছোঁ আৰু এইয়া আমি গাড়ীত বহিলোঁ আৰু এইবিলাক আজি ইমান মানুহ গাড়ীত লগ পালোঁ ডুপ্লিকেট মোহন এবাৰ টিতে দিছোন দিয়া নাই গোৱাত মোহনৰ এক্টিং এটা দিয়া আকৌ পানী আহি আছে ক'ৰ পানী হয়তো ভূটানৰ পানী এই গায়ে ধুই যাওঁ নেকি আমি একবাৰ ন ব'লা গা ধুই যাওঁ আৰু আমি বৰ্তমান আছোঁ এয়া নাগৰিজুলিত বগামাটি গৈ আছিলোঁ ইয়াত ধুনীয়া চাহৰ বাগিচা এখন দেখা পালোঁ তাৰপিছত দাদাহঁতে ক'লে অকণমান নামি দিছোঁ ইয়াত ফটো উঠোঁ অকণমান তাৰপিছত ৰিলচ বনাওঁ সেইয়া আমাৰ দাদাই ফটো উঠি আছে সেলফি ক'ত আৰু আমি ইয়া ফাইনালি আহি পালো বগামাটি এটো কি কোচিং বুলি কয় এটো পানী নমাই দিব লাগিব ওয়াটাৰ কোচিং নমাই দিয়া গাড়ী এ হাইৱে আৰু এটা পালো আমি ওয়াটাৰ ক্ৰসিং ৱেবছাইটত দেখা দিয়া পাহাৰখন সেইটো চাইড না ওই পুঠি মাৰি বালকি जल्दी बोला नले हाईवे हो हमारे लोगों को ए क्या है मेरा पेट में गुरगुर कर रहा है अरे अनिल का पूरा बन दिया बता दे ओए चुपा अब तेरा पेट में गुरगुर नहीं उधर देख জোকাৰি বগৰী পাৰি আছে গছত বগৰী ইমান নাই আছে এটা দুটা এইটো
আৰু এইয়া চাওক বগামাটিৰ কি ধুনীয়া সুন্দৰ পৰিৱেশ সঁচাকৈ আপ্লুত হৈ গৈছোঁ আজি বগামাটিত আহি ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া ঠাই আজি ফাৰ্ষ্ট টাইম আহিছোঁ মাংকুক লৈ আছে আজি মাংকুক ভাল লোৱা মানুহ এজন পাইছে তাই আজি খোজে নাকাৰে লোৱা মানুহ এটা পাই গৈছে আৰু আমাৰ এইকেইটা নামি গৈছে পানী লাৰিব আৰু এইফালে মানুহবিলাকে পূৰা পিকনিক খাই আছে পিকনিক পাৰ্টি ঢেৰ পিকনিক পাৰ্টি আহিছে আৰু আমি এতিয়া গৈ আছোঁ এইফালে পাৰ হৈ যাম আমি পাৰ হৈ পেলাই অকণমান দূৰলৈ যাম এইফালে দলং আৰু ইয়াতে দলঙত পইচা লয় হেনো আৰু এইফালে হৈ আছে আমাৰ পানীত নামিব ৰেডি এই দাদা নামি গ'লে এজনে জোতা খুলি আছে আৰু এতিয়া ময়ো যাম কিন্তু ইয়াতে চাবা দেই এইবিলাক গ্লাছ ভাঙি থোৱা আছে এইবিলাক বেয়া কথা কিন্তু এইবিলাক খাই বাৰু কিন্তু বটলবোৰ ইয়াতে ভাঙিছে এনেকৈ যে কাৰোবাৰ ভৰিত লাগে এইটো বেয়া কথা আপোনালোকে এইবিলাক কাম কৰিব নালাগে বাৰু বেয়া কথা এইবিলাক চফা তলৰ শিলবিলাকে দেখা পাই থাকিবা গা ধুবহে মন গৈছে আৰু দেই ইয়াতে ফুৰি আহিলোঁ তাৰপিছত ফটো চটো উঠিলোঁ আৰু এতিয়া ভোক লাগিছে কিবা এটা খাই লওঁ এই ইয়াতে আহিলোঁ কিবা এটা খাই লওঁ আমি খাই লৈ ওলাই আহিলোঁ আৰু এতিয়া মানে দাদাহঁতে কৈ আছে অকণমান নাচিব বোলে মানে ইয়াতে চবেই নাচি আছোঁতো দাদাহঁতৰ নাচিব মন গৈছে সেইকাৰণে কৈছে গান বজাই দে অকণমান নাচিম আৰু এতিয়া হ'ব ডান্স ইফালে আমাৰ দাদাহঁতে মানে বগৰীৰ মূৰ এৰিব পৰা নাই যাব লাগে কিন্তু বগৰী ছিঙি মানে আজি বগৰী নিহে এৰিব এই আৰু বগৰী ছিঙি আছে পুৰা ঠাণ্ডা কেনেকুৱা ফিলিং মজা বগৰী ছিঙি ও মাই গড তামাম লাগিছে বগৰী দে ছিঙা লগ পাইছা না কিবা মিলাই খুৱালো বুকুৰে ভিতৰত দোষে নাই মৰমে বুৱালো 2 hours later আমি অলপ আগতে বগামাটিৰ পৰা আহি পালোঁ আৰু এইফালে এতিয়া আমাৰ খানা ৰেডি হৈ আছে এইফালে এইয়া গাহৰি এইফালে আমাৰ ভাইটি আদা নহৰু চেলাই আছে এইফালে ভাইটি আদা নহৰু চেলাই আছে তাৰপিছত এইফালে গাহৰি লৰাই আছে আৰু এই ধন্দাই জুই আগবঢ়াই আছে আৰু এইফালে স্পেচিয়েল বস্তু হাঁহ চেলাই আছে আৰু এই আমাৰ ভাইটি নামটো কি আছিল ভাইটি ভাস্কৰ কাকতি অঁ ইনষ্টাগ্ৰামত কি বুলি আছে ইনষ্টাগ্ৰামত ইনষ্টাগ্ৰামত আছে এই পুৰা ৰিল দি থাকে ফ'ল' কৰি দিবচোন আৰু এইফালে জ্বলি আছে ধুনীয়াকৈ জুই আমি জুই সেকি আছোঁ